তো হেল্ল' গাইজ, আপোনালোকক আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ল যে বহুতৰে ইনষ্টাগ্ৰাম একাউণ্ট আছে, কিন্তু ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ নাপাৰে। তো কেনেকৈ ফলোৱাৰ্ছ বঢ়াব পাৰি সেইটো মই আপোনালোকক কৈছোঁ। আৰু ফলোৱাৰ্ছ বঢ়াবৰ কাৰণে কোনো ধৰণৰ এপ নালাগে, খালি আপোনালোকৰ মোবাইলটো হ'লে হ'ল। তো আপোনালোকক দেখাই দিম পূৰা একেবাৰে চিম্পল বস্তু, একেবাৰে কেনেকৈ কৰি ফলোৱাৰ্ছটো বঢ়াব লাগিব। ভিডিঅ'টো স্কিপ নকৰা কৰি চাব, তেতিয়াহে বুজি যাব। যদি স্কিপ কৰি চাই তেনেহ'লে একো বুজি নাপাব আৰু উল্টা পুল্টা হৈ যাব। তো ভিডিঅ'টো অকণো স্কিপ নকৰা কৰি চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ যে বহুতে ভিডিঅ'বিলাক চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। তো চেনেলটো জলদি ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব নকৰা কৰি যদি মোৰ ইনষ্টাগ্ৰাম ফলোৱাৰ্ছটো বঢ়াবলৈ গৈ আছে, তেতিয়াহ'লে ফলোৱাৰ্ছটো নাবাঢ়িব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া চাওক মই কেনেকৈ কৰি ফলোৱাৰ্ছটো বঢ়াই দেখাব পাৰোঁ আপোনালোকক। তো গাইজ, প্ৰথমতে আপোনালোকে মই ইনষ্টাগ্ৰামখন খুলি দেখি আছোঁ মোৰ ফলোৱাৰ্ছ বৰ্তমান কিমান হৈ আছে। প্ৰফাইলত গৈছোঁ। বৰ্তমান মোৰ ফলোৱাৰ্ছ হৈ আছে 19 আৰু ফলোৱিং হৈ আছে 16950। তো মোক কোনেও ফ'ল' বেক কৰা নাই। তো মই এইবাৰ দেখি আছোঁ আপোনালোকক কেনেকৈ কৰি মোৰ 19টো কিমান হয় চাওক, কেনেকৈ ফলোৱাৰ্ছটো বঢ়াব পাৰি। তো প্ৰথমতে কি কৰিব লাগে, আপোনালোকে যিকোনো এটা ক্ৰম ব্ৰাউজাৰটো খুলি ল'লে হ'ল। ক্ৰম ব্ৰাউজাৰটো খুলি লোৱাৰ পিছত তাৰপিছত ইয়াত মই যেনেকৈ কৰি চাৰ্চ কৰিম তেনেকৈ কৰি চাৰ্চ কৰিব। মই স্ক্ৰীনত দেখাই দিছোঁ কেনেকৈ কৰি চাৰ্চ কৰিব লাগিব। NEWS স্পেচ VIKO নিউজ ভিকো বুলি চাৰ্চ কৰিব। তাৰপিছত ফাৰ্ষ্টত যোনটো অপশ্যন আহিছে এইটো নিউজ ভিকো বুলি, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত যেতিয়ালৈকে আখৰবিলাক সম্পূৰ্ণ কৰি নাহে তেতিয়ালৈকে এইবিলাক অলপখিনি তল ওপৰ কৰি দিব। তাৰপিছত ইয়াতে চাৰ্চ বাৰত যাব, চাৰ্চ বাৰত যাই চাৰ্চ কৰিব। তাৰপিছত ইয়াত চাৰ্চ কৰিব। চাৰ্চ কৰা থকাৰ কাৰণে লিখি আহিছে, তো স্পেলিংটোকে দিছোঁ CANLITAKICI। তো লিখাৰ পিছত তাৰপিছত চাৰ্চ কৰি দিব। তাৰপিছত এনেকৈ কৰি অলপ তলত যাব, আহিব ওপৰত আহিব। তাৰপিছত এইটো ইয়াত ৰিড মোৰত ক্লিক কৰি দিব। তাৰপিছত এনেকৈ কৰি অলপ উঠা নমা কৰিব লাগিব যেতিয়ালৈকে আখৰবিলাক ক্লিয়াৰ কৰি নাহে। তো তাৰপিছত ইয়াতে এনেকৈ অলপখিনি তলত আহিব। তাৰপিছত ইয়াত অ'পেন বুলি এটা লিখি আহিব, তো এই অ'পেনটোত এনেকৈ ক্লিক কৰি দিব। তাৰপিছত ইয়াতে অলপ লেংগুৱেজটো অলপ বেলেগ পাব, তাৰ কাৰণে এতিয়া লেংগুৱেজ ছেটিঙত যাব লাগিব। ইয়াত মই ইংলিছ কৰি দিছোঁ, তো ইংলিছ হৈ গ'ল। তাৰপিছত এতিয়া ওপৰত দেখি পাইছে এণ্ট্ৰেঞ্চ বুলি আছে, ইয়াত এণ্ট্ৰেঞ্চত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তাৰপিছত ইয়াত আপোনাৰ যোনটো ইনষ্টাগ্ৰাম যোনটো একাউণ্টৰ ফলোৱাৰ্ছ বঢ়াব খুজিছে, তো সেই একাউণ্টৰ ইউজাৰ নেমটো দি দিলে হ'ল। তাৰপিছত এটা কথা, কিবা কাৰণত আপোনালোকৰ একাউণ্টটো যদি ডিলিট হৈছে তো মোক কমেণ্ট কৰি গালি নিদিব। তো মই মোৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো ভৰাই দি আছোঁ। তো গাইজ, মই ইয়াত ইউজাৰ নেম আৰু পাছৱৰ্ডটো ভৰাই দিছোঁ। তাৰপিছত ইয়াত লগিঙত ক্লিক কৰি দিব। অলপ ৰখিব লাগিব, যেতিয়ালৈকে এইটো লগিং হয় তেতিয়ালৈকে। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। অলপ দেৰি ৰখিব লাগিব, মোৰ নেটৱৰ্ক প্ৰব্লেম হৈ আছে। তাৰপিছত এনেকৈ কৰি এটা খোলা হ'ব, পেজ খোলা হ'ব। তাৰপিছত ইয়াত আছে লাইক আছে, ফলোৱাৰ্ছ আছে, কমেণ্টছ আছে। তাৰপিছত ইয়াতে আমি ক্লিক কৰি দিম। ইয়াতে যোনটো আমাৰ ছেকেণ্ড অপশ্যন আছে 100টো লিখা আছে না, তো তাত আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ ইউজাৰ নামটো আৰু দিব লাগিব। তো মই ইউজাৰ নামটো দি দিছোঁ। ching.ha118। তাৰপিছত ফাইন ইউজাৰ। তাৰপিছত অলপ সময় ৰখিব লাগিব, তাৰপিছত আহি যাব আপোনাৰ একাউণ্টটো।
তো আহি গ'ল মোৰ এতিয়া ইউজাৰত। তাৰপিছত ইয়াতে যোনটো 15 দেখে দিছে না, এই 15টোত এতিয়া ক্লিক কৰি এইটো মই 100 কৰিছোঁ 100। তাৰপিছত ষ্টাৰ্টত ক্লিক কৰিছোঁ, অলপ টাইম ৰখিব লাগিব। তাৰপিছত ইয়াত চাওক মোৰ 2টা ফলোৱাৰ্ছ বাঢ়িছে। চাওক মই এতিয়া দেখাই দিছোঁ কেনেকৈ এবাৰ ফলোৱাৰ্ছটো বাঢ়ি আছে। আপোনাক এতিয়া ফলোৱাৰ্ছবিলাক বাঢ়িব ধৰিছে, যিমান নিয়ৰে ৰিফ্ৰেছ কৰিম সিমানেই বাঢ়িব। চাওক ৰিফ্ৰেছ কৰাৰ লগে লগে এইটো বাঢ়িব। ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো শেষ কৰাৰ আগতে এটা কথা কৈলোঁ যে মোৰ এটা ব্লগিং চেনেল আছে, ব্লগিং চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, সেইটো গৈ ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু